গৈ থাকক গৈ থাকক बस 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 भारत माता अमर रहे। আজি ভারত মাতা কি আজি আমার নবোদয় এম ই স্কুল আর 1024 নং কাবাইটারি এলপি স্কুলের যি একত্রিত নতুন বিদ্যালয় আছে এই বিদ্যালয়ের সরকারি নির্দেশ মর্মে ঘরে ঘরে জাতীয় পতাকা যি সজাগতা এই সজাগতা প্রচারের বাবে স্বাধীনতার অমৃত মহোৎসৱৰ পালনৰ অৰ্থে ৰাইজক সজাগ কৰাৰ বাবে আজি আমি বিদ্যালয়ৰ তৰফৰ পৰা চৰকাৰী নিৰ্দেশ মৰ্মে আজি এই পদ শোভাযাত্ৰা ওলাইছোঁ। আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী বৃন্দাবন সৰকাৰ, আমাৰ বিদ্যালয়ৰ দুজনী বাইদেউ আছে ইয়াতে আৰু কণ কণ ল'ৰা ছোৱালীক লৈ আমি আজি ইয়াতে শোভাযাত্ৰা কৰি আছোঁ। যদিও আমাৰ এই প্ৰখৰ ৰ'দত আমি শোভাযাত্ৰা কৰি আছোঁ, তথাপি আমি বহুত আনন্দ উল্লাসেৰে সকলোৱে মিলিজুলি আমি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি এই পদযাত্ৰা আৰম্ভ কৰিছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই প্ৰগ্ৰামৰ জৰিয়তে আপোনালোকে অহা 13 তাৰিখৰ পৰা আৰম্ভ কৰি 15 তাৰিখলৈকে যাতে সকলো ৰাইজে প্ৰতিখন ঘৰৰ সন্মুখত জাতীয় পতাকা উত্তোলন কৰি নিজৰ দেশ প্ৰেম জগাই তোলে, তাৰ বাবে মই ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ।